we have no trust on your leadership. Coming here to insult the tribal of Assam, particularly in the hill this morning, but ono korbat thayot jaleo tenuka koboni Gaurav Gogoi, we don't like your leadership. This is for you. You are an ISI agent. আচ্ছা, প্ৰথমতে আমি ভাবিছিলো যে লাইক ইটস এ ডেমক্ৰেসি কান্ট্ৰি, যে ইয়াত মানে ৰুলিঙো থাকিব, অপজিশনো থাকিব, মানে এটা অপজিশন নেতা হিচাপে গৌৰৱ গগৈ ডাঙৰীয়া সাংসদ এতিয়া আৰু লগত এতিয়া আসাম প্ৰদেশৰ প্ৰেসিডেন্ট সি আহিছিলে, কাৰ্বি আংলং ভ্ৰমণ কৰিছিলো। মানে আমি বিচাৰিছিলো যে লাইক তেখেতে মানে এটা বুদ্ধিজীৱী বুলিয়ে ভাবি লৈছিলো, ইণ্টেলেকচুৱেল, যিহেতু মানে সি এতিয়া দায়িত্ব থকা এটা সাংসদ হিচাপে। কিন্তু আমি এনেকৈ এক্সপেক্ট কৰা নাছিলো যে লাইক কাৰ্বি আংলঙত আহি সি মানে অশান্তি সৃষ্টি কৰিবলৈ সি আহিছে। আমি এইটো অনুভৱ কৰিছো আৰু দেখা পাইছে। তেখেতে আহি মানে খালি ইয়াত কি লোকৰ ঘৰটোহে সি দেখাবলৈ পাইছে নেকি? ইয়াত কিমান আছে কাৰ্বি আংলঙত ইছ্যু? আজি যদি সি স্বাস্থ্য বিভাগৰ কথা যদি কয়, কাৰ্বি আংলং স্বাস্থ্য ক্ষেত্ৰতো মানে আমাৰ এতিয়া অলপ উঠি আহিছে। লাগিলে আকৌ মেডিকেল কলেজখন যাব লাগিছিলে বা অন্য আৰু বেলেগ ঠাইত যাই কিনি অলপ তাত মানে চাব লাগিছিলে আৰু যোগদান কি কৰিব পাৰে সি এইটো আমি বিচাৰিছিলো। তাৰপিছত আমাৰ ইষ্ট কাৰ্বি আংলং হওক, পশ্চিম কাৰ্বি আংলঙত হওক, মানে এডুকেশ্যন ক্ষেত্ৰতো আমি মানে বঞ্চিত হৈ আছে আৰু পিছ পৰি আছে। তথাপি এতিয়া অলপ উঠিছে, তাৰপাছত আকৌ মানে উঠাবলে ই মানে চেষ্টা কৰিব লাগিছিলে, কিন্তু তাৰ ইণ্টেনশ্যন সেইটো নাই। শিক্ষা ক্ষেত্ৰতো নাই আৰু স্বাস্থ্য ক্ষেত্ৰতো নাই। মানে আমি এক্সপেক্ট কৰিছিলো। তো লাইক এতিয়া আমি কি এক্সপেক্ট কৰিব পাৰিম আৰু? আহি ক'ৰবাত আহি কিনে RTI কিবা কৰিবলৈ অহা নিচিনা লোকৰ ঘৰটো মানে এইটো মানে খালি কাৰ্বি আংলঙত আমি ট্ৰাইবেল হিচাপে আমি অনুভৱ কৰিছো যে লাইক মানে আমি কি ইয়াত ঘৰ বনোৱা কিবা পাপ নেকি? বনাব নোৱাৰে নেকি? আৰু সি যদি ঘৰৰ কথাই যদি ইমানেই ক'ব বুলি ক'লেতো সি নিজৰ পাৰ্টিৰ মানুহটো চাব লাগিছিলে, নিজৰ পাৰ্টিৰ লিডাৰ ৰকিবুল হুছেইন ডাঙৰীয়া তথা প্ৰদ্যুৎ বৰদলৈৰ ঘৰটো চাব লাগিছিলে। সি বায়াস হ'ব নালাগেতো। যদি এটা সাংসদ হিচাপে, অপজিশ্যন লিডাৰ হিচাপে সি কি এইটো ফাল্টু কাম কৰিছে। সেইকাৰণে আমি তেখেতে অহাটো আমি মানে নিন্দা জনাইছো আৰু ধিকাৰ জনাইছো। সি কাৰ্বি আংলঙত মানে অশান্তি সৃষ্টি কৰিবলৈ আহিছে, ভাল উদ্দেশ্য লৈ অহা নাই ইয়াত। সেইকাৰণে মানে ৰাইজে ওলাইছে, প্ৰতিবাদ কৰিছে, সেইটোৱে আৰু তাক। আৰু মই নিজেও আজি মানে ভুক্তভোগা এটা ইউথ, ইমাৰ্জিং ইউথ। আজি আমি ছাত্ৰ সন্থা, কাৰ্বি ছাত্ৰ সন্থা, তাৰপাছত আৰু কুকি ছাত্ৰ সন্থা আৰু আদি কৰি ইয়াত জাতি জনগোষ্ঠীৰ এই ইউথ বিলাকে ওলাই আহিছে আৰু জইণ্ট প্ৰেছ মিট কৰিছো। আৰু আমি সেই তেনেকুৱা নেতা আমাক নালাগে, আৰু তেনেকুৱা নেতাক মানে আমি কাৰ্বি আংলঙৰ পৰা বহিষ্কাৰ কৰি দিব লাগে। এই মানে সি অকল এইটো বাৰ বুলিয়ে নহয়, নেক্সট টাইম যদি তেনেকুৱা চিন্তা মনোঠেক যদি লৈ আহে সেই কাৰ্বি আংলঙৰ পৰা আমি মানে এতিয়াতো খালি আমি ইউথ বিলাক ওলাইছো বুলি নহয়, গোটেই কাৰ্বি আংলং ৰাইজে ওলাই আহিব। তেনেকুৱা আহিব নালাগে, এইটো মই তেখেতক শুকুৱাই দিছো আপোনালোকৰ এই প্ৰেছ মাধ্যমৰ যোগেদি। আজি আমি 4টা ষ্টুডেণ্টছ অৰ্গেনাইজেশ্যনে প্ৰেছ মিট মতা হৈছে। লগতে জাতীয় ইউথ প্ৰথমে কাৰ্বি ষ্টুডেণ্টছ এছ'চিয়েশ্যন, ডিমাছা ইউথ, ৰেংমা ষ্টুডেণ্ট ইউনিয়ন, কুকি ষ্টুডেণ্ট অৰ্গেনাইজেশ্যনৰ পৰা লগ কৰি আমি প্ৰেছ মিট মতা হৈছে। কেলে প্ৰেছ মিট মতা হৈছে? আমি যোৱা 4-5 তাৰিখ আমাৰ আসাম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি কাৰ্বি আংলং ভিজিট কৰিছে। আমি আশা কৰিছো সি ভাল ভাল কথা লৈ পেলাই কাৰ্বি আংলং আহিছে বুলি আমি আশা কৰিছিলো। আমি দেখিলো, শেষত আমি দেখিলো সি ভাল কথা একো নানিলে। সি ইয়াত এজন মিডিয়া পাৰ্চন হিচাপে সি আহিছে, তেনেকে দেখিছো। আমি এজন RTI এক্টিভিষ্ট হিচাপে আমি দেখিছো। তাৰ কাৰণে সি এজন ডাঙৰ নেতা, MP, আমি পাৰ্লিয়ামেণ্ট হাউচত এজন অপজিশ্যন ডেপুটি অপজিশ্যন লিডাৰ হিচাপে আমি দেখিছো। হ'লেও সি শেষত আমি দেখিলো সি ইয়াতে ভাল কথা একো নানিলে। সি কাৰোবাৰ ঘৰৰ সন্মুখত গৈ পেলাই গেটৰ ওচৰত খাৰা হৈ পেলাই সি নেগেটিভ মেছেজ দিব খুজিছে।
সি এজন CM-ৰ কথা কৈছে, CM-ৰ কথা CM-ৰ ঘৰ বুলি কৈছে। তাত আমি দেখিলো শেষত তাৰ পুতেকৰ ঘৰ বুলি আমি দেখিলো। সিংদন ৰঙাঙৰ ঘৰ সন্মুখত গৈ পেলাই সি 500 crore 400 crore তেনেকে ঘৰ বনাইছে বুলি সি কৈছিলে। আমি ইয়াৰ পৰা আমি ক'ব খুজিছো সি যদি তেনেকে নেগেটিভ কথা লৈ পেলাই কাৰ্বি আংলং আহিবলগীয়া দিন আমি কাৰ্বি ছাত্ৰ সন্থাৰ পৰা তাৰ কাৰণে আমি আজিৰ পৰা কৈছে যে আমি আজিৰ পৰা আপোনালোকৰ আগৰ পৰা আমি ক'ব খুজিছে ৱাৰ্নিং দিব খুজিছে যে ই তেনেকে মেছেজ নানিব, ইয়াত হাই কাজিয়াৰ কথা ইয়াত নানিব। ই কংগ্ৰেছ থাকোঁতে আমি দেখিলো 41 জন চাৰ্চিং প্ৰেছেগত 41 জন কাৰ্বি মানুহ মৰিছে, 19 জন কাৰ্বি লাংবকুত মানুহ মৰিছে। কাৰ দিনত হৈছে? কংগ্ৰেছৰ দিনত হৈছে। CM কোনে আছিলে সেই সময়ত? অসমৰ CM কোনে আছিলে? অসমৰ CM হৈছে গৌৰৱ গগৈৰ পুতেক, গৌৰৱ গগৈৰ দেউতা তৰুণ গগৈ চাহাব সেই সময়ত CM আছিলে। সেই সময়ত হাই কাজিয়া প্ৰত্যেক ইলেকশ্যনৰ আগত সদায় হাই কাজিয়া লগাব খোজে। সেই সময়ত সদায় কাজিয়া হৈ থাকে। কিন্তু আমি মানুহ এনেকা ঘৰ বনাব নোৱাৰে, এইটো কোনোবা জেগাতে লিখিছে নেকি? And on the part of the Kuki student organization and as well as the Kuki community, and on my part, I strongly condemn Gaurav Gogoi for his targeted visit to the under construction of Dr. Tuliram Ronghang. So this visit reflects the Congress party's mindset that the tribal people are incapable of growth, development, or achievement. The tribal people of Karbi Anglong suffer systematic suppression and oppression during Congress rule. As the speaker before me had already mentioned that during Congress rule, we have experienced a very, very bitter experience during their rules. I myself have written several memorandum to the late Chief Minister, late Tarun Gogoi, but no response. The tribal people suffer in this way under Congress rule. As a responsible leader, Gaurav Gogoi should refrain from such kind of unbecoming, uncalled for activities. From the part of the Kuki tribes, we urge the public to recognize Congress party's attitude towards the tribal communities and support development initiative led by our tribal leader, Dr. Tuliram Ronghang. He is not only a Karbi leader, he is a tribal leader. We want 100 and 1,000 such type of buildings in Difu. Ami lage akor Gaurav Gogoi eneka lage neki aro Congress leader hita man multi storage lage neki ami bhi lage amar tribal land tribal yate bhi eneka building to हजार building ami lage. So we ask the public once again to recognize the mindset of the Congress who does not allow the tribal people to grow and develop. That is all from our part. Thank you. Serious concern about the suppression
of the voices and rights of tribal people and communities of Assam. If Gaurav Gogoi has real courage, let him do a live video in front of massive mansion of Congress leaders like Pradyut Bordoloi